সুপ্ৰভাত বন্ধুসকল আৰু দিনটো আপোনাৰ যাতে শুভ যাওক। আজি ভিডিঅ' অলপ সোনকালে আৰম্ভ কৰোঁ। কালি মানে অলপ দেৰিকৈ বহুত দেৰি হৈ গ'ল কাৰণ বৰষুণ দিছিলে। বৰষুণ দিয়ে ক'তো যাব নোৱাৰিলোঁ ভালকৈ, আৰু গৈছোঁ যদিও ভালকৈ ভিডিঅ'টো বনাব পৰা তাৰ বাবে কালি ভিডিঅ'টো অকণমান শ্বৰ্ট হৈ গ'ল। আৰু আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ। উঠি হাত মুখ ধুই ফ্ৰেছ হৈ গৰু ছাগলী গোটেই পথাৰত দি আৰু চাহ তাহ খাই অলপ মানে কি খুৰাও আহিলে ঘৰত। আমাৰ একেলগে আছোঁ, আমাৰ তিনিটা ফেমিলি আমি একেলগে থাকোঁ। আমাৰ ইখনকৈ 1 by 1 তিনিটা ঘৰ আছে একেলগে। আমাৰ মাজু খুৰা আহিছে, দেউতা আছিলে, মই আছিলোঁ। চাহ খাই অলপ সময় কথা পাতিলোঁ। পাতি এনে ইফালে ঘৰত ভিডিঅ'বিলাক ভালকৈ শ্বুট নহয়, অন্ধকাৰ হয়, প্লাছ মানে মোৰ মোবাইলৰ কেমেৰাটো ইমান ধুনীয়া নহয়। লগতে কি হ'ল এন্ধাৰো হয় আৰু ঘৰত চিঞৰ বাখৰ সেইবিলাক চিঞৰ বাখৰ থাকে। এই হাঁহে চিঞৰিব, মুৰ্গীয়ে চিঞৰিব, সেইকাৰণে ওলাই আহিলোঁ। বা বিশেষকৈ ৰাস্তাত ভাল লাগে, কোনো ধৰণৰ হাই হুলস্থুল নাই আৰু কথা পাতি ভাল লাগে। আৰু নতুন ব্লগ কৰি আছোঁ যে অকণমান লাজো লাগে ঘৰত, সেইকাৰণে ভাবোঁ যে নাই ৰাস্তাত কৰিলে ভালো লাগিব। এইখিনি কাৰণে আৰু ৰাস্তাত কৰি থাকোঁ, ৰাস্তাতে দেখুৱাই থাকোঁ আপোনালোকক। ব'লক ভিডিঅ'ত দেখিব, আগলৈ গোটেই দিনটো কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক। চাওক, পানী আহিছিলে যে বানপানী, তেতিয়া মানে মাছ বহুত আহিছিলে, গাঁতেওতে থাকিছিলে মাছখিনি। তেতিয়া চাওক, এয়া মানে ট্ৰেক্টৰ মাৰিছিলে আমাৰ খুৰাৰ পথাৰত, খুৰাই মাৰি আনি দিছে। কি ধুনীয়া মাছ দেখিছেনে? এয়া চাওক, এইটো কি চিনি পাইছে চাগে, এয়া বৰালি পোৱালি এটা, চেঙেলী, তাৰপিছত পুঠি, এইবিলাক মাছ কি ধুনীয়া। আমাৰ দেউতাই বৰ ভাল পায়, ময়ো ভাল পাওঁ, কিন্তু মই ডাঙৰ মাছেই বেছি ভাল পাওঁ। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কি মাছ ভাল পায়। তো বন্ধুসকল বেয়া নাপাব, কি কৰিম আৰু ব্লগ এটা ধুনীয়া হোৱা নাই 2-4 দিনৰ পৰা। আৰু নতুনেই খুলিছোঁ, কিন্তু ক'তো যাব পৰা নাই। বহুত বৰষুণ দি আছে, প্লাছ মানে বিৰাট অসুবিধা এটাত পৰি আছোঁ। মানে অসুবিধা কি, বোকা চব মানে বহুত প্ৰব্লেম হৈ আছে, ওলাব পৰা নাই। আমাৰ ইয়াত মানে অলপ কেঁচা ৰাস্তা আছে, তাত মানে কি হয় বাইক ওলাব নোৱাৰে। বাইক নোলালে যাম ক'ত এতিয়া? আজিকালিতো গম পাইছে, যাৰ বাইক আছে সি আৰু চাইকেল লৈ কোনো ক'ত যাব আৰু। বেয়া নাপাব এনেকৈ কোৱাত, তথাপিও কৈছোঁ মনৰ কথাটো। আৰু ব্লগ বেছিকৈ কৰিব পৰা নাই, সেইকাৰণে ক্ষমা কৰিব। আৰু দিম ভালেমান ভাল আপোনালোকক যাতে ভাল লাগে তেনেকুৱা ভিডিঅ' বনাই দিম মই। আৰু আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। গোটেই দিনত কি একো বিশেষ কৰা নাই, বৰষুণ দিছে, ঘৰত বহি আছিলোঁ, শুই আছিলোঁ, মোবাইল চাই আছিলোঁ, এইবিলাকে কৰি আছিলোঁ গোটেই দিন। আৰু বিশেষ একো ক'ব পৰা নাই। আজি ইমানতে সামৰিলোঁ। আগন্তুক ভিডিঅ'কেইটা যাতে মই চেষ্টা কৰিম ভাল ভিডিঅ' দিবলৈ। টাটা, বাই বাই।